ৰাইজে কি কয় নাজানো, কিন্তু মইতো 100% বিচাৰোঁ যে তেখেতৰ জেগা বেলেগে ক'ব লাগে। তিলাইডেঙা, নাৱাডেঙা, হিদিবংলং আৰু ৰাজাপাথাৰ হৰিজন গাঁও 7-8খন গাঁও আছে। মোৰ গাঁওটো হ'ল ৰংপুৰ হৰিজন গাঁও। আজি 14 বছৰৰ পৰা আমি ভুক্তভোগী হৈ আছোঁ। স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা নিজৰ কাষ্ট চাৰ্টিফিকেট পাবৰ কাৰণে আমি বহুত ভুক্তভোগী হৈ আছোঁ। গতিকে য'ত নেকি আমি নিজে খৰচ কৰিবলৈ গ'লে 7-8 হাজাৰ এনেকৈ লাগি যায়। গতিকে এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ যিখিনি প্ৰাপ্য যিটো আগত আছিলে 1952 চনত আমাৰ কামিনী কুমাৰ চৰকাৰ আছিলে, তেওঁ 8 টকা 10 টকা 20 টকাৰ লগতে চাৰ্টিফিকেট স্বয়ং গুৱাহাটী পৰিষদ গুৱাহাটী চিভিল কাষ্ট কৰ্পৰেশ্যন বৰ্ডৰ পৰা আনি আমাক আমাৰ এই ৰাইজৰ মাজত বিলাইছিল। যে নেকি কামিনী কুমাৰ চৰকাৰে আজি তেওঁ স্বৰ্গীয় হোৱাৰ কাৰণে আমালোকে বহুত দুখিত হৈছোঁ আৰু এনেকুৱা মানুহ আজিলৈকে বিচাৰি পোৱা নাই। গতিকে আমাক একেবাৰে 0 পইণ্টত ৰাখিছে আমাৰ এই পৰিষদে। হৰিজনসকলক কোনো মান মৰ্যাদা সন্মান আজিলৈকে আমি পোৱা নাই বা ৰুল ৰেগুলেশ্যন আমি নাপাওঁ। গতিকে আমি বহুত দুখিত। গতিকে আমাৰ ৰাইজে দলে বলে চবে আহিছে। গতিকে ইয়াৰ বিচাৰ বিবেচনা কৰি এজন শিক্ষিত মানুহক আমাৰ জাতি পৰিষদৰ হয়, কাৰণ হ'ল কি চাওক, যিটো আঞ্চলিক আজি যিটো ডিষ্ট্ৰিক্টত যিটো পৰিষদ যিটো পাতিব গৈছে, এইখন পাতিব হ'লে প্ৰথম আপোনাৰ প্ৰাথমিক স্তৰটো পাতিব লাগে সংবিধানৰ মতে, 2003 সংবিধানৰ মতে। প্ৰথম হ'ল প্ৰাথমিক পাতিব লাগে। প্ৰাথমিক য'ত পাতিব পাৰে, য'ত নেকি 50ৰ পৰা 150 মানুহ যিখন গাঁৱত আছে, সেইখন এখন প্ৰাথমিক স্তৰৰ মিটিং কমিটি পাতিব লাগিব। প্ৰাথমিক স্তৰৰ মিটিং কমিটি পতাৰ পিছত প্ৰাথমিক স্তৰ কেইটাই তেওঁলোকে আঞ্চলিক এখন পাতিব। আঞ্চলিকে পাতিবগৈ জিলা ভিত্তিত। এতিয়া ইয়াতে একো সেইবিলাক কাম হোৱাই নাই। তেওঁ নিজা মন ঘটীয়াকৈ তেওঁ বনাইছে, নিজৰ পৰিয়ালৰ পৰা কিছুমান মানুহ দি কিনি তেওঁ জিলা ভিত্তিত পাতিব গৈছে। সেই যে আজি যিখন মিটিং পাতিছে সেইখন কোনে নেজানে, এখন গাঁও জানে। আপোনাৰ ইয়াত চাওক, আপুনি নিশ্চয় গম পাব, ৰংপুৰ, বৰবিল, চামগুৰি, নাওডাঙা, বোকাজান চবতে SC মানুহ আছে। য'ত নেকি সবচে হায়েষ্ট হৈছে ৰংপুৰ, উত্তৰ বৰবিল, চামগুৰি, হাওৰাঘাট 99% SC পপুলেশ্যন। তাত কোনো নেজানে। তেওঁ নিজে মন ঘটীয়াকৈ তেওঁ কৰে। আৰু এটা কথাই তেওঁ সদায় কৈ থাকে, বেংগলী কমিউনিটি SC কাষ্টত নপৰে। তেওঁ এইটো ডাঙৰ ইছ্যু এটা। তেওঁ কয় যে দাস সম্প্ৰদায়ৰ মানুহ SC নপৰে, তাৰপিছত নমশূদ্ৰ মানুহ SC নপৰে, নমশূদ্ৰ পৰে মানে মজুমদাৰ সম্প্ৰদায়ৰ মানুহ SC নপৰে, হৰিজন মানুহ SC নপৰে। আকৌ তেওঁক যদি 50,000 দিয়ে, উদয়ন দাসক যদি 50,000 টকা দিয়া হয়, 50ৰ পৰা